নমস্কাৰ বন্ধু, আমি আহি আছোঁ চামৰাঙত ভাৰত ভূটান সীমান্তত। ইয়াতে যজ্ঞ এখন হয়, যজ্ঞখন চাবলৈ আহিছিলোঁ। ইমানখিনি বাট আমি খোজকাঢ়ি আহিলোঁ বাৰু, মানে বাইক আছে, বাইক ষ্টেণ্ডত থলোঁ। এই ইয়াত দোকান বজাৰ চব ভুটীয়া মানুহ, লগতে আমাৰ অসমৰো মানুহ আছে বাৰু, অসম সীমান্তততো। তাৰপিছত আগত যজ্ঞ যিটো যজ্ঞ হয়, যজ্ঞ তাত যজ্ঞত এতিয়া আমি যজ্ঞকুণ্ডলৈ যাই আছোঁ। এইটো পাহাৰ, এয়া পাহাৰ। চবে লাইভত বিজি হৈ আছে, তাকে ভাবিলোঁ ময়ো এটা লাইভৰ মানে ভিডিঅ' এটা কৰি পেলাই আপোনালোককো দেখাওঁ বুলি। এইবিলাক পাহাৰ, এইফালে সৰু সুৰা ৰাস্তা আছে, আমাৰ ৰাস্তাই ভুল হৈ থাকে, দেখিছেনে? এয়া মোৰ বন্ধুসকল আগত আছে। এইটো যিটো আমি আজি চামৰাঙত আহিলোঁ, ইয়াতে আকৌ ভয়ো লাগি থাকে বাঘ কিবা ওলাই বুলি। এইবিলাক চব পাহাৰ আছেচোন, এইবিলাক গোটেই পাহাৰ। আৰু এনেকুৱা ৰাস্তাৰে আমি আহি আছোঁ। এয়া লোকগীতে বহুত স্পীডত গৈছে, কিন্তু মোৰ স্পীডত যাবলৈ বিৰাট ভাগৰ লাগি আছে। এইফালে যাব লাগিব নে? সেইফালে এই আমাৰ যদুদায়ে আমাক ৰাস্তা দেখাইছে। গুণা চিপাঝাৰৰ পৰা আহিছে আৰথম চাবলৈ আমাৰ ধ্ৰুৱদা। এইটো ধ্ৰুৱদা ভাগৰ লাগি গ'ল, ইমান পাহাৰ বগাই পোৱা নাই। তাৰপিছত এতিয়াও যজ্ঞকুণ্ড পাবলৈ বাকী আছে। এয়া ভণ্টি বাইদেউসকল আহিছে দূৰ দূৰণিৰ পৰা। এয়া বেড লাক, মই পানীৰ বটল আনিব নহ'ল। ধ্ৰুৱ পানী খুৱাব দেই। আমাৰ ইয়াত টিকলো তেখেতৰ বৰ্তমান লাইভ ইউটিউব ভিডিঅ' দিব চেষ্টা কৰি আছে, কিন্তু মই এইয়া তাতে বাগৰুম্বা আৰু নেপালীসকলৰ কিবা হৈ আছে। আমি কিমান ওপৰত উঠিছোঁ আপোনালোকে একবাৰ চাওক, এই তলত চাওক আৰু আছে। আমি মেইন যজ্ঞকুণ্ডত পামগৈ, আৰু অকণ আছে। এইখিনি আৰু উঠা, এইখিনি বেছি ওখ হয়। এইখিনি মোৰ লোকসকলে দাউৰি উঠিছে খোজকাঢ়িব, তেওঁলোকৰ বহুত ভাগৰ। কিন্তু মই মানে একদম খোজকাঢ়িব পৰাই নাই, লাহেকৈ যাই থাকোঁ। তেওঁলোকতো দাউৰিয়ে গ'ল। আমি আশ্ৰমৰ মেইন যজ্ঞত পালোঁ আহি। আপোনালোকে চাওক, এয়া যজ্ঞ। এই নেপালী বামুণসকলে মন্তব্য কৰি আছে। এয়া যজ্ঞৰ মেইন ক্ষেত্ৰ। ইয়াত বোলে এটা মন্দিৰ আছে, আমি চাবই পাহৰিছিলোঁ। এইটো নেকি মন্দিৰটো? এইটো কিবা মৈদানৰ নিচিনা, মই ধৰিবই পৰা নাই কি বস্তু এইটো। বোলে কিবা মেইন বুলি, কি এইটো মেইন পূজা স্থান? ভুল হৈছিল আচলতে, এইখন বেলেগ আছিল, এইখনো মেইন যজ্ঞস্থান বোলে। মেইন যজ্ঞকুণ্ড চামৰাং ভাৰত ভূটান সীমান্তৰ পাহাৰৰ ওপৰত মেইন যজ্ঞকুণ্ড। মেইন যজ্ঞকুণ্ড এয়াই। ইয়াতে বিশেষকৈ আমি এনেকুৱাকৈ গম পোৱা নাই, কেইদিনা 2 দিন নে কি হৈছে বোলে। আজি আহিছিলোঁ, কিন্তু ইমান মানুহ চানুহ বৰ্তমান নাই বাৰু। তলত আছে বজাৰৰ মেইন যজ্ঞকুণ্ড এইটোৱে, আৰু আছে সেইফালে পাহাৰ, তাতো একবাৰ যাই আহিমগৈ। তাতে কিবা মন্দিৰ চন্দিৰ আছে কিজানি, তাতে যাই আহিম, তাতে লগ পাম আকৌ। বন্ধুসকল গ'লে মই যাই আছোঁ, কিন্তু ক'ত যাই আছোঁ গম পোৱা নাই। কিন্তু মোৰ একেবাৰে অৱস্থা বেয়া, খোজকাঢ়িব নোৱাৰে। ইমান ওখত উঠিছোঁ, আকৌ নামিছোঁ, এনেকৈ যাই আকৌ এয়া নামিব লাগিব। एया SSB। तुम लोग SSB हो क्या? पुलिस वाले हो क्या? गान लेके घूम रहे हैं। एया हाथीर गु जाए जे हाथीर मुखत पाओ नेকি ठीक নাই আৰু কতবা এই তলত আমি তাৰ পৰা ওপৰলৈ আহিছো। ইমান গাড়ী বেগ হৈ যাব খোজে, এই যদুমণিৰ খং উঠি গৈছে।
এইটো কি বস্তু জিৰণি কোঠা এইটো ইমান পাহাৰৰ ওপৰত শিল বালি কেনেকৈ আনিলা বাৰু এইয়া চাওক পাহাৰৰ ওপৰত এয়া বাগান চাহ বাগান এইবিলাক মানুহ আহি আছে মোটামুটি 500-700 মান ওপৰত আছে ন 700 ফুট মান আমি যদিও 1000 মান হ'ব আমি 1000 ফুট মান ওপৰত আছোঁ এতিয়া এয়া এওঁলোক চব আশ্ৰমলৈ নিৰ্মালি গ্ৰহণ কৰিবলৈ দূৰ দূৰৰ পৰা আহে আচৰিত চাহপাত বাগান কেনেকৈ বনাইছে এইখন বাগান ইফালে এখন মস্ত বাগান আছে তাত কিমানে সেইফালে কমাখিনিতে আহিবা গৈছিলে এই চাহ বাগান কেনে দেখা হৈছে চাহগিলা পাইছোঁ কেলা এইটো এই আমি তাৰ পৰা ওপৰলৈ ইমান ওপৰলৈ আহিছোঁ চাইলে কিমান উঠিবলৈ গোটেইখনে যিহেতু ভাগৰ লাগিল কেনেকৈ উঠিম আজি পাহাৰ বগামে মাত্ৰ ভাৰত ভূটান সীমান্তত চামৰাং আশ্ৰম